আদিও প্রকৃতির প্রস্ফুটিত তরুণতিকায় বিকশিত করে দিতে বৃন্দাবন। বস্ত্ৰকৰণকালে গোপিনীসকলক মনোবাঞ্ছা পূৰণৰ বাবে যিবাৰেই প্ৰতিশ্ৰুতি দিছিলোঁ, সেই প্ৰতিশ্ৰুতিৰ কাম সেইবিলাৰে জগতত মই কৰিম প্ৰচাৰ। তাৰে উপযুক্ত ক্ষণ আহি উঠিছে। যাওঁ, কুলৰিত বংশীৰাজ কৰি গোপিকাসকলক মাতি মোৰ কাষলৈ।
গোপিকাসকল কোৱা হবে কুশল বাতৰি কোৱা হবে কুশল বাতৰি হিংস্ৰজন্তুৱে ভৰা এই বৃন্দাবনে কিবা হেতু কৰা আগমন কিয় নিমাতে ৰলা কিয় সকলোৱে নিমাতে ৰলা বনৰ সুভাকে যদি চাবলৈ আহিছা তেন্তে পূৰ্ণ কৰা মনৰ কামনা পৰীক্ষা কৰিলো মাথোন মোৰ প্ৰতি প্ৰেম ভক্তি ইমান গধুৰ নাচা নাচা গোপিকাসকল লয়লাসেৰে তুলি দিয়া বৃন্দাবনত আনন্দৰ